নমস্কাৰ এম জি আপডেটত আপোনালোকক আকৌ এবাৰ স্বাগতম। নতুনকৈ এটা অসম চৰকাৰৰ চাকৰি ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ, যিটো অফিচ পিয়নৰ পদ খালী হৈছে তাৰ বিষয়ে ভিডিঅ'টোত ক'ম, যিটোৰ কাৰণে 8 পাছৰ পৰা আবেদন কৰিব পাৰিব। অৰ্থাৎ আপুনি 8 পাছ কৰিলেও এইটোৰ কাৰণে আবেদন কৰিব পাৰিব, যিহেতু অফিচ পিয়ন হয়, যিটোত আপুনি আবেদন মাচুল এটকাও দিব নালাগে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু তাৰপিছত আবেদন কৰক। আৰু এইটো সকলোৰে বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো 27 জুলাইলৈকে আছে। এতিয়া জুন হৈছে, আপুনি জুলাইলৈকে আবেদন কৰিব পাৰিব। আৰু এতিয়া বলক তেন্তে দেৰি নকৰি ভিডিঅ'টোকে আৰম্ভ কৰোঁ। আৰু এতিয়া নটিফিকেশ্যনটো ষ্টাৰ্ট কৰি, যিটো একচুৱেলি ওলাইছিলে কৈছে যে অফিচ পিয়নৰ হয়, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়। একচুৱেলি চবেই আবেদন কৰিব পাৰিব। চ' টোটেল যিটো ভেকেঞ্চি আছে, 2টা ভেকেঞ্চি আছে। আৰু যিটো পে স্কেলটো একচুৱেলি 37,500 টকালৈকে দিয়া হ'ব। গেট পে 3900 টকাকৈ হয়, 12,000 পৰা 37,500লৈকে। আৰু যিটো পষ্টটো ওলাইছে, প্ৰেচিডিং অফিচাৰ ষ্টেট ট্ৰেন্সপৰ্ট এপিলেট ট্ৰিবিউন আছাম এণ্ড মেম্বাৰ মটৰ এক্সিডেণ্ট ক্লাইম ট্ৰিবিউনেল 1 কামৰূপ উলুবাৰী গুৱাহাটী 781001। তাত ওলাইছে ভেকেঞ্চিটো হয়। এইটো ষ্টেট গভৰ জব হয়, আছাম ষ্টেট গভৰ হয়। বাট তাৰ কাৰণে যিখিনি কণ্ডিশ্যন লাগিব, টাৰ্মছ এণ্ড কণ্ডিশ্যন বহুতখিনি আছে, সেইখিনি দেখাই দিছোঁ আপোনাক। যিটো ফাৰ্ষ্ট যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে, দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন এণ্ড ডিফাইণ্ড এজ এ আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰু অৰ্থাৎ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। দ্য কেণ্ডিডেট মাষ্ট হেভ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 ষ্টেণ্ডাৰ্ড। অৰ্থাৎ থাম্বনেইলত কৈছে যে 8 পাছ হ'বই লাগিব আপুনি, তেতিয়াহে আবেদন কৰিব পাৰিব। আৰু যিটো এজ লিমিটটো 18 বছৰৰ পৰা আপুনি 44 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপাৰ এজ লিমিট ৰিলেক্সেশ্যন আছে গভ ৰুলৰ মতে, SC ST কেটেগৰী আৰু PWDখিনিৰ কাৰণে। আৰু এতিয়া তাৰ উপৰি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব, 3 পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, কমপ্লিট ডিটেইলছ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, এজ কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু আপুনি এটা 11x25 চেণ্টিমিটাৰ এটা চেল্ফ এটাচ এনভেলপ লাগিব, উইথ 5 টকা এটা পোষ্টেল ষ্টাম্প লাগিব, যিটো আপুনি পঠিয়াই দিব লাগিব। আৰু এতিয়া কৈছে কেণ্ডিডেট ইন ছাৰ্ভিচ শ্বুড এপ্লাই থ্ৰু প্ৰপাৰ চেনেল এজ পাৰ প্ৰচিডিউৰ। আৰু লাষ্ট ডেটটো 30 দিনৰ ভিতৰত কৰিব পাৰিব। আপুনি ডেটটো ইতিমধ্যে পাব্লিছ হৈছে, এতিয়াৰ পৰা আপুনি 30 দিনলৈকে আবেদন কৰিব পাৰিব। আৰু যিটো ইনকমপ্লিট ডিফেক্টিভ এপ্লিকেশ্যন চেল বি ৰিজেক্টেড উইদাউট এনি ইণ্টিমেশ্যন। আৰু যদি আপোনাৰ কিবা ভুল হয়, তেন্তে আপোনাক ডাইৰেক্ট ৰিজেক্ট কৰি দিয়া হ'ব। আৰু যি দ্য ডেট অফ ইণ্টাৰভিউ ভাইভা ভইচ উইল বি ইনিচিয়েলি থ্ৰু কল লেটাৰ। আৰু যিটো এক্সাম ডেটটোত মানে ক'ত ইণ্টাৰভিউ ভাইভা হ'ব, সকলোবিলাক আপোনাক কল লেটাৰৰ যোগেদিয়ে জনাই দিয়া হ'ব। আৰু এটা কৈছে ন' TA উইল বি এডমিচিবল ফৰ এপিয়াৰিং ইন দ্য ইণ্টাৰভিউ। আৰু যিটো ইণ্টাৰভিউৰ কাৰণে ন' TA এডমিচিবল নহয়। আৰু যিটো আহিছে প্ৰিচাইডিং অফিচাৰ STAT আছাম এণ্ড মেম্বাৰ MSCT No. 1 কামৰূপ গুৱাহাটী। আৰু গোটেই ভিডিঅ'টো এইটোৱে হয়। এতিয়া এইটো আপুনি 8 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু অফলাইন যোগেদি আবেদন কৰিব লাগিব, পোষ্টেল ষ্টাম্পৰ যোগেদি সেই এড্ৰেছটোত পঠিয়াই দিব লাগিব। আৰু এতিয়া এইটো যিমান পাৰে শ্বেয়াৰ কৰক, আপোনাৰ ৰিলেটিভছ যিমানখিনি আছে 8 পাছ তেওঁলোকলৈ শ্বেয়াৰ কৰক, তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু যদি অফিচ পিয়নৰ ক্ষেত্ৰত যিসকল ইণ্টাৰেষ্টেড, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ইমানেই, ধন্যবাদ।